হেল্ল' ফ্ৰেণ্ডছ, আজি এটা অতিকৈ দুখ লগা খবৰ লৈ পুনৰবাৰ আপোনালোকৰ মাজলৈ মই উপাসনাই মোৰ চেনেল উপাসনা শইকীয়াছ ব্লগৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দুখৰ খবৰটো এইয়ে যে আজি আমাৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ খগেন মহন্তদেৱৰ পত্নী আৰু আমাৰ অতিকৈ মৰমৰ অংগৰাগ পাপন মহন্তৰ মাতৃ শ্ৰদ্ধাৰ অৰ্চনা মহন্ত বাইদেউৰ দেহাৱসান ঘটিল। তেওঁৰ কেইকপিমান ফটোৰ সৈতে তেওঁক শ্ৰদ্ধাঞ্জলি যাচিলোঁ। তেওঁৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক। লগতে তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। সকলোৱে তেওঁক শ্ৰদ্ধা জনাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ আৰু লগতে তেওঁৰ হৈ লাইক আৰু এটা কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।